গোটেইখিনি ইয়াতে কিদৰে মানে দেখাব পাৰোঁ সোণাই সমষ্টি আপকামিং বিধায়ক দেই চাই দিয়ক এবাৰ মোৰ লগত তোমাৰ উশাহতে যেন গুড মৰ্নিং এভৰিৱান আমি এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ দিল্লী অভিমুখে আমি যাত্ৰা কৰিম খন্তেক সময় পিছতে সদৌ অসমীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বহাগী উৎসৱ তেওঁলোকে আয়োজন কৰিছে প'ল' গাৰ্ডেনত নৰ্থ কেম্পাছ চ' তালৈ সকলো আহিব আমি একেলগতে ফূৰ্তি কৰিম নাচিম যিমানটো পাৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু আমাৰ বিজি চিডিউল হয় তাৰ মাজতে আমি যিমানখিনি পাৰোঁ তেনেকৈ তাত আমাৰ অসমীয়া সমাজে অসমীয়া ছাত্ৰ সন্থাই বিহু আয়োজন কৰিছে বহাগী উৎসৱ আয়োজন কৰিছে তাকে আমি সম্পূৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিম মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ দিল্লীত আছোঁ আমাৰ লগত অম্লান আছে আৰু আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থকা মিণ্টু ৰাইডিঙীয়া তেওঁৰ এটি ব্লগ আজি আৰম্ভ হ'ব আৰু শুভ আৰম্ভণি কৰিছোঁ মই কোন এয়া সেই সবিশেষ মিণ্টুৱে পিছত জনাই দিব পাৰোঁ আপোনালোকক এতিয়া মিণ্টুলৈ হেণ্ড অভাৰ কৰিছোঁ মই আৰু খন্তেক সময় আগতে মোক ইমান ধুনীয়াকৈ আপোনালোকৰ আগত চিনাকি কৰি দিয়া মানুহজনে হৈছে আপোনালোকৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী নীল আকাশ আৰু বৰ্তমান আমি উপস্থিত হৈ গ'লোহি য'ত আমাৰ অনুষ্ঠান আছে প'ল' গাৰ্ডেন নৰ্থ কেম্পাছ দিল্লী ইউনিভাৰ্চিটি ইয়াতে আমাৰ অনুষ্ঠান হ'ব ৰাতি 8 বজাৰ পৰা আৰু এতিয়া আমি পাই গ'লোহি আমাৰ য'ত অনুষ্ঠান আৰম্ভ হ'ব এতিয়া আমাৰ চাউণ্ড চেক হ'ব চাউণ্ড চেক আৰু বহুত কাম কৰিবলৈ বাকী আছে এতিয়া লগাইছে ড্ৰাম লগাবলৈ আছে আমাৰ হিতেশ দা আছে আমাৰ আটাইতকৈ জ্যেষ্ঠ ককাইদেউ কেনেকুৱা লাগিছে আহি নমস্কাৰ ধুনীয়া আৰু ভাল লাগিছে দিল্লী ইউনিভাৰ্চিটিত মানে আজিৰ পৰা 15-20 বছৰমান হ'ল মৌচুমী চহৰীয়া সদা গগৈ তেখেতসকলৰ লগত আহিছিলোঁ উত্তম সোণোৱাল আমাৰ জয়ন্ত গগৈ পাপু আমি এনেকৈ বহুত কেইজন মিউজিচিয়ান আছিলে তেতিয়া ভাল লাগিছিল আহি আৰু আজি আহিলোঁ নীলৰ লগত ভাল লাগিছে আমি আমাৰ যদিও দিল্লী ইউনিভাৰ্চিটিত পঢ়াৰ কোনো সৌভাগ্যকৰ নহ'ল কিন্তু আমি আজি প্ৰগ্ৰেমে কৰিম আৰু ন মই নকৰিলেও মই গুৰি ধৰোঁতা হৈছোঁ আৰু আজি আমাৰ এতিয়াতো কমলা হৈ আহিছে নিজে কি হৈ আহিছে মই য়েল্ল' কিমান ৰাজধানীত মানে খাই মানে পেট বেয়া হৈ গৈছিলে তেতিয়া খুব ফ্ৰী দিছিলে তো প্ৰথমতে ফ্ৰী আৰু কমপ্লিট ফ্ৰী ধুনীয়া লাগিছিলে সদা গগৈ মৌচুমী এনেকৈ আমি গোটেই এক্লাছ মিউজিচিয়ানখিনি আহিছিলে ফ্লাইটত আহিলোঁ বাৰু এইটো মই এতিয়া চনটোৱে ধৰিব নোৱাৰিম 15 বছৰ পাৰ হৈ গৈছে আমি 15 বছৰ আগত এইটো ইণ্ডাষ্ট্ৰীত অহাই নাছিলোঁ তেওঁ তেতিয়া প্ৰগ্ৰেমে কৰি আছে 51 বাৰু 51 ন এতিয়া মই 35 বছৰ মিউজিকে কৰিলোঁ গুৱাহাটী তাকে আমিতো আহিছোঁহে 2-3 বছৰ হৈছে খুজিছো যে তুমি আগতেতো নমস্কাৰ এটা দিছা আকৌ ৰেডবুল 3টা লৈছোঁ মই এটা খাবা 3টা ৰেডবুল খাম জোচত প্ৰগ্ৰেম কৰিম আচ্ছা আমি 10:30লৈকে প্ৰগ্ৰেম কৰিব পাৰিম ইয়াত এতিয়া বাজিছে আমাৰ এইটো ইনষ্টাগ্ৰামৰ মেছেজ আহিল ঠিক কৰি দিয়া এতিয়া অলৰেডি বাজিছে আমাৰ 9:15 হ'লেই বিৰাট দামী প্ৰডাকশ্যন এইবাৰ আমাৰ ৰেড বুল ৰেডি আছে পূৰা আমি খালোঁৱেই 2টা খালে হৈ গ'ল উজ্জ্বলা ৰেড বুল ইমান আনি দিছোঁ তথাপিতো মানে এনাৰ্জি ড্ৰিংক খায়ো তেওঁলোকে ষ্টেবল ৰাখিব পাৰে মানে কিমান ভাগৰুৱা হ'ব লাগিব তেওঁলোক কেইজন নীলৰ প্ৰগ্ৰেম চাবলৈ আহি চাওক কি অৱস্থা হৈছে মানুহবিলাক এনেকৈ হ'বলগীয়া হৈছে মহৰ কামোৰণিৰ কাৰণে এইটো অৱস্থা বঢ়িয়া ইয়াৰ পৰা যেতিয়া আমি ঘূৰি ঘূৰি যেতিয়া শুবলৈ যাম গান গাই গাই যাম চবে
বাঁধিয়া মৰম চেনেহিয়া তুমি মোৰে কলেজত পঢ়ি থাকোঁতে ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে নিজৰ ভাল পোৱা গৰাকীক যেতিয়া দেখা হয় তেতিয়া এনেকুৱাবিলাক কথা মনলৈ আহে হয়নে গতিকে আপোনালোকৰ কাৰণে খুব প্ৰযোজ্য এটি গীত মোৰ লগত তোমাৰ ৰখাতে যে মই তুমি জানা জোৰে তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজা দে বেয়া আছিল মই ফোনত কথা পাতিব পৰা নাই প্লিজ আপুনি মোক বেয়া নাপাব মই ৰাতি মেছেজ দিম বাৰু চিক্ৰেট মেছেজ চেনি 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 মাই কাকে চাপি গলি যায় মন লাগে তোমার ঘটনা দেখুন বহুত মাজতে মোরে জান চেনি 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 তুমি বলি তোমার দেখা চাপি গলি যায় মন লাগে তোমার তুমি আমার কল সাইসা Oh,
গাব ছোৱালীয়ে গাব কেতিয়াও নিদিওঁ ভুলতো নিদিওঁ সদায় লেডিজ ফাৰ্ষ্ট why not gents first সদায় লেডিজ ফাৰ্ষ্ট why not gents first brothers come forward এইবাৰ আজি দিল্লীত প্ৰথম আমি ল'ৰাবিলাকক প্ৰথম বেছি সুবিধা দিওঁ আজি প্ৰথম এনেই চেষ্টা এটা কৰি চাওঁ ল'ৰাবিলাকক যদি আমি প্ৰথমতে দিওঁ তাৰপিছতে আমি যদি ছোৱালীবিলাকক দিওঁ কিন্তু যায় নাজানো আৰু কোনো জিকে শুভ্ৰ ক'ত গ'ল শুভ্ৰ আছে নাই মৃগেন তই গাড়ী নলিছিছ শুভ্ৰ আছে অকল ল'ৰাখিনি মাছলে গৈছিলোঁ এজনী ছোৱালী এটা পলাই গ'ল মাছলে গৈছিলোঁ ঘৰলৈ আহি মই এজনী ছোৱালী এটা পলাই গ'ল আদৰে চকুতে obviously ছোৱালীবোৰ যেতিয়া কম্পিটিশ্যনত নামি যায় তাহাঁতি নাচায় আৰু কাহিনীটো কি ছোৱালীবোৰ জিকিছে দিল্লীত চাহ খাই আছ চাহ মই লৈছোঁ শুভ্ৰজ্যোতি ৰঞ্জন ক্ৰিকেট বহুত টেনশ্যন হৈছে আছে আজি অনুষ্ঠানটো যিবিলাক ঘূৰি ঘৰ গৈ আছে স্পন্সৰ কৰা নাই কিন্তু Oh,
আজি শ্ব'টো আমি ইমানতে সামৰিছোঁ ইয়াৰ পৰা আমি হোটেললৈ যাম এতিয়া বহুত ভাগৰ লাগিছে মোৰ ভাগৰ লগা নাই পিছে এওঁলোকৰ ভাগৰ লাগিছে আমাৰ 3-4দিনমান হ'ব পৰা 4টামান হেৰি ৰেড বুল খাম 4টা ৰেড বুল খোৱাটো বেয়া কথা কিন্তু মই কৈছোঁ ৰেড বুল এটাই খাব লাগে এসপ্তাহত নহ'লে বেছিকৈ খালে স্বাস্থ্যৰ পক্ষে হানিকাৰক কিন্তু উপায় নাই টোপনি ক্ষতি যিহেতু হয় নাই টোপনি ভাঙিবৰ কাৰণে ৰেড বুল দৰকাৰ এতিয়া গাহৰি মাংস ছাগলী মাংস হাঁহ মাংস যিহেতু চব খায় চব দি মিডিয়াম পূৰা ফাটা ফাটি খানা আমাৰ যোগাৰ কৰি থৈছে বোলে আজি মই ড্ৰামো বজাইছোঁ দেই এটা গানত ড্ৰামো বজাইছোঁ অঁ মিনটো আকৌ আজি এটা গানত মানে ড্ৰাম বজাই ইয়াত নতুন ড্ৰামা এটা পাইছোঁ অসমলৈ অ' জলা ইমান আপুনি প্ৰমোট খং উঠিছে নেকি আচ্ছা ঠিক আছে আজি খুব ভাল লাগিলে বস্তু ঠিকে আছে ন দিল্লী বাকীৰ অসমীয়াৰ ভাল লাগিলে ন আমি আগলৈ আশা কৰিম এনেকুৱা যুঁজ হয় নাই আমাৰ লগত আছে ৰাহুল কেনেকুৱা খবৰ খুব ভাল গান এটা গালা নে কেনেকুৱা লাগিলে গান এটা গালোঁ খুব ভাল লাগিলে আৰু নীল আকাশ আহিলে মোৰ অগ্ৰজ বন্ধু ন মোকো খুব মৰম কৰে ময়ো খুব মৰম কৰোঁ আৰু একেলগে প্ৰথমবাৰ আজি গান গালোঁ খুব বেছি ভাল লাগিলে আৰু সকলো মানুহে বিৰাট বেছি ভাল পালে সেইকাৰণে আৰু বেছি ভাল লাগিলে আহি থাকিম আমি আকৌ লগ পাই থাকিম আকৌ লগে পাই থাকিম য'তে ত'তে লগ লগ পাম সেইটোৱেইটো মেইন ঘৰতে একদম মঞ্চন মাৰি বহি আছে ইয়াৰ ভিডিঅ'বোৰ একেবাৰে নাচাব দেই এনেকুৱা জুইজবত ভিডিঅ' তুলি আছে নহয় মানে পইচা ঘটিব ঠিক আপোনালোকৰ কাৰণে একো নকৰে কিন্তু মই যিমান কেইটকা পাম চব ভৰ্তাকে দি দিম মই ইউটিউবৰ পৰা যিমান কেইটকা পাম খুব সোনকালে আকৌ আহি আছে সহযোগ কৰি আছে মিলটো ইমান ধুনীয়াকৈ আমাৰ লগত সহযোগ কৰি আছে সদায় বিচাৰোঁ ইয়াত আমাৰ লগত ইয়াৰ ইউটিউবৰ ইয়াৰ চেনেলত যি আছে মানে আমি অসমৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন প্ৰায়খিনি খুব ধুনীয়াকৈ ইমান ধুনীয়াকৈ ককাইদেউজনে কৈ দিছে ভাল লাগি গৈছে মনটো শান্তি পাইছোঁ আজি অলপ মই নহ'লে ভাবিছোঁ মেনেজমেণ্টটো বা কেনেকুৱা হৈছে সদায় কিবা নহয় কিবা এটা থাকিয়ে যায় আজি কিবা থাকি গৈছে নেকি আচ্ছা ছাপোৰ্ট কৰি আছে সদায় সকলোৱে কৈ যাওঁ এইটোতো কি জানো মুচন্দাত আছে ইও আজি ইমান ধুনীয়া উপহাৰ দিছে আজি এইটো আমি সাঁচি ৰাখিব লাগিব ধুনীয়াকৈ সদৌ অসমীয়া ছাত্ৰ সন্থা নতুন দিল্লী বহাগী উৎসৱ 2022 আৰু এই অনুষ্ঠানটিত আমি নিজে উপস্থিত থাকি খুব গৌৰৱান্বিত কৰিছোঁ নিশ্চয় আশা কৰিছোঁ আমি ভৱিষ্যতেও যাতে আমি এনেকৈ আহি দিব পাৰোঁ প্ৰতিদিনে আহিম আৰু দীঘলীয়া হওক সদৌ অসমীয়া ছাত্ৰ সন্থা আৰু দীৰ্ঘজীৱী হওক ভাল হওক থেংক ইউ সকলোলৈকে শুভেচ্ছা জনাই আজি ব্লগটো ইমানতে সামৰিছোঁ আমি চেষ্টা কৰোঁ আমাৰ অসমীয়া সংস্কৃতিখিনি ইয়াতে কিদৰে মানে দেখাব পাৰোঁ দেখি বিৰাট ধুনীয়া লাগিছে একদম ভাল লাগিব এটা মাজত মোৰ ইমান ধুনীয়াকৈ হেৰি পিন্ধি থকাৰ পিছত এইটো যদি এনেকুৱাটো যদি ওলায় এইটো কেনেকুৱা হ'ব বাৰু অভাৰঅল এক্সপিৰিয়েঞ্চটো কেনেকুৱা তোমালোকৰ না আমিতো যথেষ্ট আশা কৰি আছিলোঁ ক'ভিডৰ 2 বছৰ পাছত আমি প্ৰগ্ৰামটো মানে বহুত আশাৰে পাতিছিলোঁ আৰু আমি পূৰা 110% পূৰা ছাকচেছ আৰু ইতিহাসত প্ৰথমবাৰৰ কাৰণে দিল্লী ইউনিভাৰ্চিটিত ৰাতি 12 বজালৈকে আমি বিহু প্ৰগ্ৰাম অকল বিহু বুলিয়ে নহয় কোনো প্ৰগ্ৰামেই হোৱা নাছিলে মানে প্ৰথমবাৰৰ কাৰণে নীল দাই এবাৰ দিল্লী ইউনিভাৰ্চিটিৰ মেইন প'ল' গ্ৰাউণ্ডত ৰাতি 12 বজালৈ বিহু গাইছে বহুত ডাঙৰ ন আমাৰ লগত এনেকুৱা ইনচিডেণ্ট হৈ থাকে আমি য'লৈ যাওঁ আচলতে আমাৰ সৌভাগ্য নেকি নাজানো বৰষুণ নিদিয়া অসমতো ভয়ংকৰ বৰষুণ দিয়া বৰষুণৰ কাৰণে আমাৰ ইভেণ্ট প্ৰগ্ৰেমো কেঞ্চেল হৈছে হয় নাই পষ্টপন হৈ গৈছে কিন্তু ইয়াত বৰষুণ কালি ধুমুহা অহাৰ পিছতো আজি কিন্তু আমাক একো বতৰৰ বিধি পখালি দিয়া নাই কিন্তু ইয়াৰ ওপৰডোখৰ ঠিকেই আছিলে তলডোখৰ চুৰিয়াখন নাই কিন্তু ইয়াৰ এতিয়া চেঞ্জ কৰিছে ন নাই তুমি লুকাই থাকা নহ'লে ভাল লগা নাই তোমাক সিহঁতৰ লগত কিন্তু দেখিবলৈ ইয়াকে সৰু নিচিনা লাগিছে দেখাত কি বুলি ক'ব লাগিব প্ৰভু এটা বস্তু খুব কমন শুনিছো MLA শব্দটো কি কাৰণে
ইয়াৰ পৰা ওলোৱাৰ পিছত কি ইলেকশ্যনত কি নামিয়ে যায় নেকি ভাবিব নেকি এইটো কিন্তু এটা কোটিটকীয়া প্ৰশ্ন কোৱাচোন প্ৰথম নীলেও ক'লে ইয়াক হয়নে ই ওলাই গৈয়ে বোলে কিবা ইলেকশ্যন খেলিব বেছিকৈ কোৱা হৈছে আমি সাধাৰণ একদম মানুহ আমি বহাটা গাঁও আহিছোঁ ইমানটোতে পাইছে ইমানে ৰখিছোঁ যে সিমানে নেক্সট আমাৰ সোণাৰী সোণাৰী সমষ্টি ন সোণাৰী সমষ্টি আপকামিং বিধায়ক দেই চাই দিয়ক ৰঞ্জন বিকাশ বৰা। ধুনীয়া ললো ৰঞ্জন বিকাশ বৰা আৰু চিপাজৰ আপকামিং অভাৰঅল তাৰমানে গোটেই MLA বিলাক আমাৰ লগত আছে আল্টিমেটলি চব আছে সমৰ্থন চিৰিয়াছলি আজি বহুত বেছি ভাল লাগিলে আচলতে প্ৰগ্ৰাম কৰি আমি চলা ফটো চট চলি আছে নি গৰাকী নাই বুলি গৰাকী নাই বুলি নেকি গৰাকী নাই বুলি নেকি সেলফি এখন মাৰি দিওঁ এতিয়া চবে